নমস্কাৰ, এয়া দেখিছে মই আজি শৌখিন একুৰিয়ামত আহি উপস্থিত হৈছোঁ। শৌখিন একুৰিয়ামৰ দুখন দোকান আছে। আজি আমি বাৰ্ড কালেকশ্যনখিনি শৌখিন একুৰিয়ামৰ চাবলৈ আগবাঢ়ি আহিম। এয়া মোৰ সন্মুখত আছে শৌখিন একুৰিয়ামৰ ওনাৰ মাখন দা। মাখন দালৈ মোৰ ফালৰ পৰা নমস্কাৰ থাকিলে। বিশ্বজিত দা, মাখন দা অৰিজিনেল নামটো। চাওঁচোন আহক তেওঁ কি কালেকশ্যন কৰি ৰাখিছে। মাখন দা প্ৰথমে সোমাই দেখিছোঁ এটা ইউনিক বস্তু, পাৰ চৰাই ন, এইটো কি বুলি কয় মাখন দা? একচুৱেলি ফণ্টেল, হয়, ফণ্টেল বুলি কয় আৰু এনে লোকা বুলি কয়, আৰু এতিয়া হেৰি নাম হৈছে মচককালি বুলি কয়। মচককালি, এইটো নামটো চাগে আমি হিন্দী ফিল্মবিলাকত খুব শুনিবলৈ পাইছোঁ। এইটো হিন্দী ফিল্মবিলাকত আমি আগতে দেখিছোঁ, হিৰোবিলাকে হিৰইনক দিয়া বা প্ৰেমৰ হেৰিয়ৰ কাৰণে বৰ ধুনীয়া দেখিবলৈ। মই এটা জুম কৰি ওচৰৰ পৰা দেখাইছোঁ। সিহঁতৰ আয়ুস কিমান দাদা? এইটো চব বাৰটো আমাৰ লোকেল পাৰ চৰাই যেনেকৈ তেনেকৈ মেইনটেনেঞ্চো ইজি, খায়ো চব খায়, আৰু সিহঁতৰ 5 to 7 years লাইফ, সিহঁতৰ লাইফ 5 to 7 years। আমাৰ লোকেলৰ নিচিনাকৈ ইয়াক পালিব পাৰি ন, আৰামত ধুনীয়াকৈ পালিব পাৰি। ঠিক, কাৰোবাক যদি এইটো আনকমন বস্তু এটা তেজপুৰত আহি উপলব্ধ হৈছে, কোনোবা যদি সদায় গ্ৰাহকক লাগে, বিশ্বজিত দাৰ দোকানত শৌখিন একুৰিয়ামত আহিলে হ'ল। তেজপুৰৰ টাউনৰ একদম মাজমজিয়াতে এই দোকানখন অৱস্থিত। আমি ঠিক তাৰ কাষৰটো ছেকশ্যনত আৰম্ভণিতে দেখিছোঁ দুটা ৰেবিট আছে ন মাখন দা? এইটো ব্লেক এণ্ড হোৱাইট ৰেবিট। ব্লেক এণ্ড হোৱাইট ৰেবিট। ব্লেক এণ্ড হোৱাইটৰ এটা এডভান্টেজ কি, সিহঁতৰ চকুকেইটা ক'লা হয়। চকুকেইটা ক'লা হয়, কিন্তু এনে হোৱাইট ৰেবিটবিলাক কাষতে আছে হোৱাইট ৰেবিট, ৰেড আইছে। এইটো চাওক, হোৱাইট ৰেবিটবিলাকৰ আইটো ৰেড আছে, দেখিছেনে আপোনালোকে? আৰু ইয়াৰ চকুটো চাওক আপোনালোকে, মই জুম কৰি দেখাইছোঁ, ব্লেক আইজ। এইটো এটা আনকমন কথা জানিবলৈ পাইছোঁ। ইহঁতৰ আয়ুস কিমান বাৰু দাদা? আৰু মানে কেনেকৈ মেল ফিমেল ধৰিব পাৰি? মেল ফিমেলটো সিহঁতৰ কুকুৰৰ নিচিনা ইণ্ডিকেট কৰিব, সিহঁতৰ জেণ্ডাৰটো চাব লাগে, চালে গম পাই যায়। গম পাই যায় ন? এইটো আপোনাৰ কনফাৰ্ম মেল ফিমেল কি? মেল ফিমেল, এইটো অকল মেল। এটা ওপৰত আছে, কাজিয়া কৰাৰ কাৰণে তাক একেলগত থাকিলে কাজিয়া কৰে। আমি ৰাখোঁতেও চাগে দুটা মেল একেলগত ৰাখিব নালাগে। এনেই দুজনী চাৰ্প্লাছ থাকিলে কথা নাই ন, ফিমেল চাৰ্প্লাছৰ লগত। তাৰ কাষতে আমি লাভ বাৰ্ড ছেকশ্যন এটালৈ আগবাঢ়ি আহিছোঁ। ইয়াত কি ধৰণৰ আছে? এইটো লাভ বাৰ্ড এতিয়া মোৰ তাতে ফিচাৰ আৰু লেটিনো দুটা ভেৰাইটিয়ে আছে। লেটিনৰ কোনটো? এই য়েল্ল' মিক্স থকাটো ন, আৰু ফিচাৰ্ছ এই গ্ৰীণ কালাৰটো। ইহঁতৰ এনেই আমাৰ নৰ্মেল বাজি স্পেৰটতকৈ অলপ কষ্টলি হয়। সিহঁতৰ লগত নাথাকি টোটেলি অলপ এগ্ৰেছিভ নেচাৰ সিহঁতৰ। হয়, আমি বেলেগকৈ ৰাখিলে সুবিধা। এযোৰ লাভ বাৰ্ডৰ বাবে কিমান আইডিয়েল কেছ এটা হ'ব লাগে? মানুহে পুহিবলৈতো লৈ যায়, সৰুত ভৰাই থৈ দিয়ে। সৰু আপোনাৰ মিনিমাম 1.5 feet হ'লে সুবিধা। 1.5 feet মিনিমাম, মানে 1.5 feet বা 2 feet এটা কেছ হ'ব লাগে। কমফৰ্টলি থাকে, প্লাছ সিহঁতে ব্ৰিডিঙো কৰে। হয়, তাৰ কাষতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ বাজিছ আছে, চেমি এডাল বহুতখিনি বাজিছ মাখনদাৰ তাত আহি পাইছে। এডাল বডিয়ে মেক্সিমাম চব মানে নোজবিলাকত কালাৰ আহি গৈছে। এডাল বডি চাবৰ কাৰণে তেতিয়াই গম পায় সিহঁতৰ নোজবিলাক যিবিলাক মেল থাকে, সিহঁতৰ ডাৰ্ক ব্লু নহ'লে অলপ ভায়লেট ডাৰ্ক টাইপৰ হৈ যায়। এই ডাৰ্ক ব্লু হয়, আৰু ফিমেলবিলাক বিস্কিট কালাৰ হৈ যাব। হয়, মাছটো হোৱাইট কালাৰ আহি যায়। আৰু যিবিলাক মানে চেমি এডাল, সিহঁতৰ জাষ্ট মানে লাইট ব্লু কালাৰ হয়, সেইটো চেমি এডাল। হয়, এনেই আমি সৰুতে বৰ ধৰিব নোৱাৰি। বাজিছবিলাকে বৰ জল্দি ব্ৰিডিঙো কৰে। সিহঁতক কমিউনিটি ৰাখিলে ভাল নে ছিংগুলকৈ ৰাখিলে ভাল? মানে পেয়াৰ হিচাপে ৰাখিলে, এটা মেল এটা ফিমেল। মানে আমি যিমান জোৰাই নাৰাখোঁ কেছটোত মেল ফিমেল পেয়াৰটো, তেতিয়া কাজিয়া হোৱাৰ সম্ভাৱনা কম থাকে। ঠিক তাৰ তলতে দেখিছোঁ বহুত ডাঙৰ চাইজৰ ককাটেল আহি পাইছে। এইটো ফুল এক্টিভ ককাটেল আৰু মেল ফিমেল গোটেইকেইটা। কি ব্ৰিডৰ আহিছে ইয়াত? এইটো পন কালাৰ বুলি কয়। এইটো জুম কৰি দেখাইছোঁ, এইটো পন কালাৰ আৰু এইটো গ্ৰে কালাৰ। আৰু পিছফালে যে এটা আছে, এইটো ফনতে মিক্স আৰু ন। কাৰোবাক মানে ইয়াক পাইট কালাৰ বুলি কয়, পাইট নহয় একচুৱেলি, পাইট কালাৰটো আৰু ধুনীয়া হয়। এই চৰাইখিনি আহি শৌখিন একুৰিয়ামত উপস্থিত হৈছে। বিভিন্ন ধৰণৰ আমি দেখা পালোঁ 4টা প্ৰজাতিৰ চৰাই আৰু ৰেবিট। আৰু কিবা এটা আমাক দেখাবলৈ ওলাইছে দাদাই, সেইটো চাই লওঁ। জাভা আছে, জাভা চৰাইটো আমি চাই লওঁ। বৰ ধুনীয়া কালাৰখিনি দেই। এইটো চৰাইৰ বিষয়ে অকণমান কওকচোন।
এইটো চৰাই খুব ধুনীয়া আৰু সিহঁতে দিনটোত 4-5 বাৰ 6 বাৰ মান গা ধুৱে সিহঁতৰ পানী যিমান দিব সিমান পানী ৱেষ্ট হয় হয় পানীৰ লগত খেলি থাকে ন পানী গা ধুবলৈ আৰু বহুত চাফা থাকে হয় আৰু বৰ ঠাণ্ডা ভাল চৰাই পিচফুল নেচাৰ নেচাৰ আৰু ইহঁতক কাৰ লগত ৰাখিলে ভাল অকলে ৰাখিলে ভাল সিহঁতে ককটেলৰ লগত ৰাখিব পাৰি ফিন্সৰ লগত ৰাখিব পাৰি হয় হয় কিন্তু লাভবাৰ্ড আৰু বদ্ৰীৰ লগত ৰাখিব ফিন্স আৰু জাভাৰ মাজত প্ৰায় চিমিলাৰিটি একেই দেখায় বহুত হাই হাই হেৰিয়ৰ ন তো আৰু এটা ধৰণৰ আমি চৰাই দেখা পালোঁ দেখা পাইছে মাখন দাই আমাক গোটেইখিনি দেখাইছে বিশ্বজিৎ দাৰ তাত যদি কোনোবা সদাশয় ব্যক্তিক এইখিনি চৰাই লাগে আহিলে কণ্টেক্ট কৰিলে পোৱা যাব আৰু এনেকুৱা ধৰণৰ চৰাই কালেকশ্যন আমি তেজপুৰত বেলেগ দোকানত দেখিবলৈ পোৱা নাই এতিয়ালৈকে এইটো এটা কেনুৰ আহে হয় কেনুৰ আহে তাৰপিছতে বাকী আৰু বেলেগ বেলেগ চৰাই যদি কিবা কাৰোবাক লাগে মানে লাইক গ্ৰে পেয়ৰ মকাও গ্ৰে পেয়ৰ এইবিলাকো আপুনি অন অৰ্ডাৰ আহি যাব পাৰে তো গোটেইখিনি বস্তু দাদাই আমাক উপলব্ধি কৰিব ধন্যবাদ আজি আপুনি ইমানখিনি ইনফৰমেশ্যন দিয়াৰ বাবে মই চৌখিন একুৰিয়ামৰ দাদাৰ ফিছ কালেকশ্যন ছেকশ্যনটো অন্য এদিন মই কভাৰ কৰি দেখুৱাম দ্বিতীয়টো ভিডিঅ'ত কাৰোবাক যদি বাৰ্ডৰ কিবা লাগে দাদাক কণ্টেক্ট কৰিব পাৰিব মই দাদাৰ কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু বাৰ্ড ভাল কোৱালিটি পোৱা যায় সেইটো মোৰ ফালৰ পৰা গেৰেণ্টি থাকিলে ময়ো লৈ গৈছিলোঁ আৰু দাদাৰ পৰা লোৱা বাজি যে আজি মোৰ তাত কলনীত বহুত ধুনীয়াকৈ ছেটআপ হৈ আছে